যিখিনি মানে সমবেত হৈছে আৰু আমাৰ ইয়াত উপস্থিত হৈছে আমাৰ ফৰেষ্ট এণ্ড লেণ্ড বিভাগৰ মন্ত্ৰী ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া। ইয়াত আমাৰ যিটো আগ্ৰমা মহিলাৰ 2000টো নহয় 2010-13 এপ্ৰিলত যিটো আমাৰ বম দিছিল ইয়াত, কিন্তু আমাৰ এই কিছুদিন আগতে ব্লাষ্ট হৈছিল। তো আমি আজি যিটো শান্তি হৈছোঁ, আমাৰ বসুমতাৰী ডাঙৰীয়াই যেতিয়া আমাক আজি ৰাইজৰ মাজত এইখিনি আমাক বুজাই দিলে আৰু হাগ্ৰামা মহিলাৰী আৰু দেৰখাত বসুমতাৰী আমাক যিটো বিপদত পেলাইছে, তেওঁলোকে আমি ভোট দিছিলোঁ, এইটো সঁচা কথা। তেওঁ চুপি হিচাপে আমাক উঠাই দিলে। আৰু যেতিয়া আমি শুনা পালোঁ যে NDPC কোম্পানীক তেওঁলোকে চৰকাৰ হিচাপে দি দিছে, আমি আমাৰ মাটিটো ৰাইজক নজনাকে আমি তাক ভোটে দি আছিলোঁ, তাৰ লগতে চলি আছিলোঁ। কিন্তু এই যিটো কণ্ডিশ্যন লগাইছে, এই ক্ষেত্ৰত বিজেপি দলে আমাৰ যিটো ক্ষতি কৰিছে ৰাইজৰ, ইয়াতকৈ বেলেগ কোনো ক্ষতি কৰিব লগা নাই। তাক আমি ভোট দিছোঁ, তেওঁ বিয়া শ্ৰাদ্ধত যিকোনো ক্ষেত্ৰত হেল্প কৰিছে, আহিছে, কিন্তু কোনো ৰাস্তা ঘাটৰ কাম কৰা নাই। এইটো এটা ৰাস্তা 17 বছৰ ৰাজত্ব কৰিছে, কিন্তু আজিৰ দিনত কৰাই নাই। কিন্তু নতুন চৰকাৰ হিচাপে আমি যিটো শান্তি পাইছোঁ, 4 বছৰ হোৱাই নাই, তাৰ মাজত আজিৰ দিনত আমাৰ UPPL দলৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়ে এই NTPCৰ যিটো বিজেপি দলে দি দিছে দান, এইটো আমাক ৰাইজক আজি ঘূৰাই দিলে। তাৰ কাৰণে বহুত ধন্যবাদ থাকিল ছাৰলৈ। আৰু আমি কি ভাষাৰে জনাম সেইটো আমি নিজে ক'ব নোৱাৰিম। ঠিক আছে, খেতি কৰা মাটি আছিলে, খেতি কৰা বসতি কৰে, এইবিলাক টাউন ঘৰ বাৰী, এই মানুহ আমি যে আছো খেতি বাতিটো আছে, বাগান চাগানো আছে। আমি চিন্তা কৰিছোঁ ল'ৰা ছোৱালীক আমি ক'ত যাম, আমাৰ বেলেগতে মাটিও নাই। ইয়াতে গাঁৱৰে যিটো কৈছে 500 বিঘা ইমান আছিল, যোনটো মাটিত ঘৰ বাৰী আছে এইটো ঘৰ 560 বিঘা হৈছিল ন। তো তাৰ মাজত আমাৰ যিটো বিপদ পেলাইছে কোনে, এই বিজেপি দলে। তাৰ মাজত আমি যে ঘূৰাই পাইছোঁ 500 বিঘাৰ ভিতৰত 300 বিঘা দিব ওলাইছে, বাকীখিনি আমি ক'ত থাকিম ক'ত নাথাকিম, সেইটোহে আমাৰ মেইন সমস্যা আছিল। তো ঠিক আছে, আমি ৰাইজে বহুত শান্তি, এইটো আমাক যিটো ৰাইজক সহায় কৰিছে তাৰ বাবে বহুত ধন্যবাদ। এইখিনিকে মোৰ বক্তব্য। আমার পুরনটারি বিষ্ণু মন্দির প্রাঙ্গণত আমার এই মাটির সমস্যা লই এখন রাজহুয়া মিটিং অনুষ্ঠিত করা হয়েছে। উক্ত মিটিংত উপস্থিত থাকে BTR ডিএম মাননীয় রঞ্জিত বসুমতাৰী ডাঙৰীয়া, লগতে উপস্থিত থাকে আমার কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক মাননীয় ইছলাৰী ছাৰ ডাঙৰীয়া আৰু AGP GSP পৰাও ভালেখিনি কৰ্মকৰ্তা উপস্থিত থাকে। কিন্তু আমি যেটো আজি আনন্দিত হৈছো, যোৱা আগষ্ট মাহৰ পৰা আমাৰ গাঁৱৰ যি একটা মাটিৰ সমস্যা হৈছিল, তাতে আমাৰ ঘূৰ্ণ ধৰা হৈছিল, খোৱা লোৱা কৰিব পৰা নাই, ইমান একটা আমি চিন্তাত পৰি আছিলো। কিন্তু আজি ছাৰে যেটো আমাৰ মাজত মানে মাটিখিনি ঘূৰাই দিলে, সেইটোত আমি বহুত আনন্দিত হৈছো। আজি তেখেতক যে কি ভাষাৰে আমি অভিনন্দন দিম। আমি মাটিটো ছাৰে এইটো নিছিল, কোম্পানী এলটমেণ্ট পাইছিল 2010-ত। এইখিনি মাটি যেতিয়া NTPC কোম্পানী, এইখিনিকে আমি ঘূৰাই যে আজি পালো, ছাৰক যে কি ভাষাৰে আমি অভিনন্দন দিম, ভাষা বিচাৰি নাপাওঁ। এইখিনি আজি আমাৰ ভাল লাগিছে, গাঁৱৰ মানুহখিনিও সবেই ভাল পাইছে। মই গাঁৱৰা হয়, গাঁৱৰে এইখিনি আর কি। কিমান বিঘা মাটি আছিল? টোটাল মাটি আছিল 565 বিঘা, 66 বিঘা 4 কাঠা 3 দেশা মাটি। তার ভিতৰত 300 বিঘা মাটি কোম্পানী এলটমেন্ট পাইছিল। এইটো অকল আমাৰ গোৰেনটাৰী গাঁৱৰে মাটি। দাগ নাম্বাৰটো হলো 84/128। এই মাটিৰ দাগ নাম্বাৰটো আমি এই থকা মাটিখিনি কোনে দিছিলে? কোম্পানী এইটো দিছিল তেতিয়া BPF চৰকাৰে আছিল। 2010-ত BPF চৰকাৰে আছিল, তেতিয়াই হৈছিল। আপোনালোকে গম পোৱা নাছিলে? মই গাঁৱৰ হিচাপে নাজানো, নহলে মই জানিলেতো মই আগতে ৰাইজক কথাখিনি প্ৰকাশ কৰিব পালো হয়। কিন্তু যোৱা আগষ্ট মাহতে কথাখিনি জানি পাওঁ। আগতে মণ্ডল ছাৰেও মোক একো কোৱা নাছিল, তাৰ অফিচৰ পৰাও একো কোৱা নাছিল, তাৰ পাৰ্টিৰ পৰাও একো কোৱা নাছিল। এইখিনিয়ে